welcome back to my channel. আপুনিও বাৰু windows 10 ত স্মাৰ্টলি স্ক্ৰিনশ্বট ল'ব বিচাৰে নেকি? সো তাৰ আগতে এটা কথা কৈ লওঁ, আপোনালোকৰ বহুতে হয়তো জানে আৰু যিসকলে নাজানে এইটো ভিডিঅ' চাই লাইফ টাইমৰ কাৰণে জানিব পাৰিব যে windows 10 ত কেনেকৈ আমি স্মাৰ্টলি স্ক্ৰিনশ্বট সেভ কৰিব। সো ফ্ৰেণ্ডছ, আজি মই এইটো ভিডিঅ'ত 5টা এনেকুৱা ট্ৰিক কম য'ত windows 10 ত আপোনালোকে ইজিলি স্ক্ৰিনশ্বট ল'ব পাৰিব। তো বলক ভিডিঅ'টো স্টাৰ্ট কৰোঁ। সো ফ্ৰেণ্ডছ, ফাৰ্ষ্ট যোনটো আমাৰ টুল আছে তাৰ নাম হ'ল স্নিপিং টুল। সো স্নিপিং টুল ওপেন কৰিবলৈ আপুনি আপোনাৰ কিবোৰ্ডত উইন্ডোজ কি প্লাস শিফট প্লাস এস প্ৰেছ কৰিব, দেন এনেকুৱা এখন উইন্ডো ওপেন হ'ব। দেন তাতে প্লাস সাইনডাল মাউসৰ লেফট কি দি প্ৰেছ কৰি যিখিনি জায়গা আপুনি সিলেক্ট কৰিব বিচাৰে সেইখিনি সিলেক্ট কৰি ল'ব। দেন মাউস কিডাল যেতিয়া সিলেক্ট কৰা হ'ব এৰি দিব, দেন অটোমেটিকলি আপোনাৰ স্ক্ৰিনশ্বটখন ফোল্ডাৰত সেভ হৈ যাব। সো ফ্ৰেণ্ডছ, নেক্সট যোনটো আমাৰ ট্ৰিক আছে তাৰ নাম হ'ল প্ৰিন্ট স্ক্ৰীন বাটন। সো প্ৰিন্ট স্ক্ৰীন বাটন আপুনি আপোনাৰ কিবোৰ্ডত বিচাৰি পেলাই প্ৰেছ কৰি ল'ব। দেন সেইখন সেভ কৰিবলৈ আপুনি ওয়ার্ডপেড উলাই পেলাই বা পেইন্ট উলাই পেলাই তাতে CTRL+V প্ৰেছ কৰি সেভ কৰি ল'ব। ঠিক আছে ফ্ৰেণ্ডছ, থাৰ্ড আমাৰ ট্ৰিকটো কৰিবলৈ আপুনি আপোনাৰ কিবোৰ্ডত উইন্ডোজ কি প্লাস প্ৰিন্ট স্ক্ৰীন প্ৰেছ কৰিলে আপুনি ডাইৰেক্টলি আপোনাৰ স্ক্ৰিনশ্বটখন আপোনাৰ ফোল্ডাৰত সেভ হৈ যাব। ঠিক আছে। সো ফ্ৰেণ্ডছ, ফোৰ্থ নম্বৰ ট্ৰিক কৰিবলৈ আপুনি আপোনাৰ কিবোৰ্ডত উইন্ডোজ কি প্লাস G প্ৰেছ কৰিব। দেন এনেকুৱা এখন উইন্ডো ওপেন হ'ব। তাৰপিছত তাতে কেপচাৰত গৈ পেলাই আপুনি ডাইৰেক্টলি আপোনাৰ স্ক্ৰিনশ্বটখন সেভ কৰিব পাৰে। নাইবা আপুনি শৰ্টকাটলি যদি কৰিব বিচাৰে দেন উইন্ডোজ কি আপুনি কিবোৰ্ডত উইন্ডোজ কি প্লাস অল প্লাস প্ৰিন্ট যদি বটন প্ৰেছ কৰে ডাইৰেক্টলি আপোনাৰ স্ক্ৰিনশ্বটখন সেভ হৈ যাব। সো ফ্ৰেণ্ডছ, লাষ্ট যোনটো ট্ৰিক আছে সেইটো কৰিবলৈ আপুনি অল প্লাস প্ৰিন্ট স্ক্ৰীন প্ৰেছ কৰি ল'ব। দেন পেইন্ট বা নোটপেড ওপেন কৰি CTRL+V সেভ কৰি পেলাই সেই স্ক্ৰিনশ্বটখন আপুনি সেভ কৰি ল'ব পাৰে। তো ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। সো লগ পাম এটা নতুন ভিডিঅ'ত। টিল দেন, বাই বাই, জয় অসম।